নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ, গতিকে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব। আৰু যদি আপুনি চেনেলটোত নতুন আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰাৰ উপৰিও ভিডিঅ'টোত একোটাকৈ লাইক কৰি দিব। বন্ধু বান্ধৱীসকল, আজিৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰটি হ'ল ৩,০০০ অংগনবাদী কেন্দ্ৰলৈ ২৫ লাখকৈ সাহায্য। ৬১,০০০ কেন্দ্ৰৰ হিতাধিকাৰীয়ে লাভ কৰিব পেকেজিং খাদ্য। সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগৰ বিশেষ তৎপৰতা। ৰাজ্যৰ অংগনবাদী কেন্দ্ৰসমূহত এতিয়াৰে পৰা আৰম্ভ হ'ব সংস্কাৰমুখী যাত্ৰা। ৰাজ্যৰ ৬১,০০০ অংগনবাদী কেন্দ্ৰৰ হিতাধিকাৰীয়ে ঘৰে ঘৰে লাভ কৰিব পেকেজিং খাদ্য। সোমবাৰে সমাজ কল্যাণ বিভাগৰ বিষয়াৰে হোৱা বৈঠকত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত মন্ত্ৰীগৰাকীৰ। ৩,০০০ অংগনবাদী কেন্দ্ৰলৈ আগবঢ়াব ২৫ লাখকৈ টকা। ৰাজ্যত আছে ৬১,০০০ অংগনবাদী কেন্দ্ৰ। প্ৰথম পৰ্যায়ত ৩,০০০ অংগনবাদী কেন্দ্ৰলৈ প্ৰদান কৰা হ'ব এই সাহায্য। পৰ্যায়ক্ৰমে অন্যান্য অংগনবাদী কেন্দ্ৰবোৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিব বিভাগে। যিসমূহ অংগনবাদী কেন্দ্ৰত পানী আৰু বিজুলীৰ ব্যৱস্থা নাই, সেই কেন্দ্ৰসমূহত এইসমূহ ব্যৱস্থা কৰিবলৈ বাজেটত পুঁজি ধাৰ্য কৰাৰ কথা ঘোষণা কৰে মন্ত্ৰী অজন্তা নেওগে। আজিৰ দ্বিতীয় গুৰুত্বপূৰ্ণ খবৰটিয়ে হ'ল নিষ্ঠাৰে দায়িত্ব পালন কৰা কৰ্মচাৰীক পুৰস্কাৰ, গাফিলতি কৰা কৰ্মচাৰীক শাস্তি। সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগৰ বিষয়াৰ পৰ্যালোচনা বৈঠক। সমাজ কল্যাণ সঞ্চালকালয়ত আজি এক গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকত উপস্থিত হয় বিভাগটোৰ মন্ত্ৰী অজন্তা নেওগ। এই বৈঠকৰ জৰিয়তে তেওঁ বিভাগটোত বিভিন্ন কাম কাজৰ বুজ লয়। এই গুৰুত্বপূৰ্ণ বৈঠকতে অসমৰ বিভিন্ন ঠাইত নতুনকৈ স্থাপন হ'বলগীয়া আদৰ্শ অংগনবাদী কেন্দ্ৰসমূহৰ লগতে পুৰণি অংগনবাদী কেন্দ্ৰসমূহত বিশুদ্ধ খোৱা পানী আৰু বিদ্যুৎ সংযোগৰ ব্যৱস্থাৰ বিষয়েও আলোচনা কৰা হয়। শিশু, মহিলা, দিব্যাংগ আৰু বয়োজ্যেষ্ঠসকলৰ যাতে সমাজ কল্যাণ বিভাগৰ সকলো আঁচনি সুবিধা লাভ কৰিব পাৰে, তাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক চোকা দৃষ্টি ৰাখিবলৈ তথা সাংসদ আৰু বিধায়কসকলক বিভাগীয় আঁচনিসমূহৰ বিষয়ে নিয়মীয়াকৈ অৱগত কৰিবলৈ এক সজাগতামূলক কাৰ্যপন্থা হাতত ল'বলৈ নিৰ্দেশ প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে। লগতে পহুতি মাতৃ আৰু নৱজাত শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস কৰিবলৈ এই বৈঠকতে সমাজ কল্যাণ বিভাগক আগন্তুক দিনত আৰু অধিক সক্ৰিয় আৰু কাৰ্যক্ষম কৰাৰ উদ্দেশ্য বিভাগীয় কৰ্তৃপক্ষক নিৰ্দিষ্ট ডমেট তৈয়াৰ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে মন্ত্ৰী অজন্তা নেওগে। বিভাগটোৰ জৰিয়তে ৰাজ্যৰ সেৱা আগবঢ়োৱাত কোনো বাধাৰ সৃষ্টি নহয়, তাৰ বাবে নিষ্ঠা সহকাৰে দায়িত্ব পালন কৰা কৰ্মচাৰীসকলক পুৰস্কাৰ আৰু দায়িত্বত গাফিলতি কৰা কৰ্মচাৰীক উপযুক্ত শাস্তি বিহিবলৈ ব্যৱস্থা গ্ৰহণৰো নিৰ্দেশ দিয়ে। এই বৈঠকতে সমাজ কল্যাণ সঞ্চালকালয়ৰ সঞ্চালক বিভাস কুমাৰ মোদী, মুখ্য সচিব মুকেশ চন্দ্ৰ সাহু, কমিশনাৰ অৱ ডিজেবিলিটিছ দেৱেশ্বৰ বৰা, বিভাগীয় সচিব পাৰ্থপ্ৰতিম মজুমদাৰৰ লগতে বিভাগৰ অন্যান্য শীৰ্ষস্থানীয় বিষয়াসকল উপস্থিত থাকে।